হে এভৰিৱান ৱেলকাম টু টিউ যেহেতু পূজাৰ বতৰ চাৰিওফালে পূজা 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 তো দেখিছে ৰাস্তাত দেখি পাই গৈছোঁ পূজাৰ মণ্ডপ ইফালে তো টিউ কৰি আমি আগবাঢ়ি আহি পালোহি আমাৰ নিজৰ গন্তব্যস্থান আমলিঘাট তো আমলিঘাটত এটা সৰু প্ৰগ্ৰেম আছিল চ' সেইটো সৰু প্ৰগ্ৰেমত মই অংশগ্ৰহণ কৰিবলৈ আহিলোঁ ডান্সৰ কম্পিটিশ্যন তো তেনেকৈ ডান্সৰ কম্পিটিশ্যন বহুত হৈছিলগৈ সৰু ডাঙৰ চব মানে তেনেকৈ দুটা শাখাত বিভক্ত কৰি দিছিল লাষ্টত যাই যেনিবা মোৰ পাল পৰিল গৈ তাৰপিছত মই যেনেকৈ নাচি বাগি কৰি পূজাৰ বতৰ আৰু আমাৰ যি দুৰ্গা মাক আমি দৰ্শন নকৰিম সেইটো বাৰু কথা হ'ব পাৰেনে তেনেকৈ দুৰ্গা মাক দৰ্শন কৰি পূজাৰ মণ্ডপবোৰ কি ধৰণৰ সজাইছে তাকে অলপ চাবলৈ আগবাঢ়িলোঁ আৰু আপোনালোকক অকণমান দেখালোঁ এইবাৰ পূজা মণ্ডপবোৰ বিশেষ কিছুমান কনচেপ্টে আকৰ্ষণ কৰিছে আমাক সকলোকে আমাৰ বিশেষকৈ ইণ্ডিয়াত চাবলৈ গ'লে প্ৰায়বোৰ কনচেপ্ট এনেকুৱা ধৰণৰ হৈছে যে আমাৰ বৰ্তমান অসমত যেনেকুৱা ধৰণৰ কনচেপ্ট চলি আছে যে পিতৃ মাতৃক আমাৰ অৱহেলা কৰা আমি প্ৰায় টিভি নিউজ পেপাৰ আদি দেখি থাকোঁ বৃদ্ধাশ্ৰমলৈ পঠিয়াই এনেকুৱা ধৰণৰ ঘটনা হয়গৈ সেইবোৰ ঘটনাৰ ওপৰত বেছ কৰি তেওঁলোকে কনচেপ্টবোৰ ধুনীয়াকৈ সজাই পৰাই তুলিছে পূজা মণ্ডপটো আৰু আন এটা টপিক হৈছে যি আমাৰ ছোৱালী ওমেনক আমি সন্মান কৰিব লাগে আৰু লগতে তেওঁলোকক আমি আদৰ সাদৰ কৰিব লাগে তো এজনী মাকে আমাক কেনেকুৱা ধৰণৰ কি আদৰ সাদৰ কৰি আলপৈচান ধৰি কেনেকুৱা ধৰণৰ ডাঙৰ দীঘল কৰে আৰু লগতে ওমেনে এজনী যেতিয়া আমাক মাক হয় কেতিয়াবা কাৰোবাৰ ভনীয়েক হয় কেতিয়াবা কাৰোবাৰ বাইক হয় এনেকুৱা ধৰণৰ বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি আমাক জীৱনত পুৰুষসকলৰ জীৱনত বিশেষকৈ তেওঁলোকে আগবঢ়াই বহুত ডাঙৰ বৰঙণি বুলি ক'ব পাৰি চ' সেয়েহে এনেকুৱা ধৰণৰ পূজা মণ্ডপবোৰ দেখা পাই মোৰো ভাল লাগিল চ' আপোনালোকো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ চ' পাৰফেক্টলি দেখাব নোৱাৰিলোঁ কেমেৰা অসুবিধাৰ কাৰণে চ' আজিলৈ ইমানে আছিল বাই